Welcome to my channel. মই এতিয়া বনাম ভাত দুপৰীয়াৰ সো ভাবিলো কি আপোনালোকৰ লগতো শেয়াৰ কৰো কি মইনো আজি কি বনাম চাচোন কি বনাম আজি ঠিক আছে চাই থাকিব আজি মই বনাম ৰৌ মাছ আৰু মোৱা মাছ ৰৌ মাছ বনাম মই পকা বিলাহী আলুৰে আৰু সৰু মাছটো বনাম কেঁচা বিলাহীৰে এয়া মাছত মই হালধি আৰু নিমখ লগাই কিনে ভালকে সানি লওঁ এনেকে সানি কিনে প্ৰায় 5-10 মিনিটমান মেৰিনেট হ'বৰ কাৰণে থৈ দিওঁ তাৰপিছতহে ভাজোঁ দেখিবলৈ ইমান ধুনীয়া লাগিছে ন টিকলা টিকলা মাছ বাস হৈ গ'ল এতিয়া মই কাটিম চব্জি এয়া বিলাহীবোৰ কাটিম আলুবোৰ দীঘল দীঘলকৈ কাটিম আৰু বিলাহীবোৰো চেম এনেকৈ কাটিম বিলাহীৰ মাজৰ গুটিবোৰ পেলাই দিওঁ এয়া মোৰ চব্জি কাটি হৈ গ'ল এতিয়া বনাম মই মাছৰ আঞ্জা
আঞ্জাখন বাৰু হৈ গ'ল। এতিয়া বনাম মই সৰু মাছৰ আঞ্জা, মোৱা মাছৰ। ষ্টাৰ্ট। ফাৰ্ষ্টত মাছখিনি ভাজি ল'ম ভালকৈ। এয়া মোৰ চব্জি কাটি ৰেডি হৈ গৈছে। এনেকৈ দীঘল দীঘল সৰু সৰুকৈ কাটি লৈছোঁ। মাজৰ ভাগৰখিনি মানে গুটিবোৰ পেলোৱা নাই, যিহেতু আঞ্জাখন অকণমান টেঙা হ'ব সেইকাৰণে। চেনি এড কৰি দিছোঁ। টেঙা মিঠা লাগে, আঞ্জাখন খাবলৈ খুব টেষ্ট হয়। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল বাৰু আপোনালোকৰ, প্লিজ ক'ব হা। এণ্ড এই ৰেচিপিটো মানে মোৰ খাই খুব বেছি ভাল লাগে, প্ৰায় খাই থাকোঁ। চ' সেইকাৰণে ভাবিলোঁ কিবা এটা নতুন কৰিম বুলি। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে এতিয়ালৈকে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। Bye.